আপুনি বাৰু যোৰহাটত ফুৰিবলৈ এডোখৰ ভাল জেগা বিচাৰি আছে নি? আহিছোঁ আজি যোৰহাটত অপেনিং হ'বলৈ গৈ থকা এখন নতুন ৰিজৰ্টলৈ। ৰিজৰ্টখনৰ নামটো হ'ল মহাবাহু ৰিজৰ্ট। এই মাহৰ 20 তাৰিখৰ ভিতৰত আৰম্ভ হ'বলৈ গৈ থকা এই ৰিজৰ্টখন একেবাৰে মহাবাহুখনৰ ঠিক কাষতে আছে। ব'লক আজি তেতিয়াহ'লে অপেনিং হোৱাৰ আগতেই আপোনালোকৰ বাবে এই ৰিজৰ্টখনৰ কিছু দৃশ্য দেখাওঁ। আহিছোঁ আজি মহাবাহু ৰিজৰ্টলৈ। যোৰহাটত আৰম্ভ হ'বলগীয়া এখন নতুন ৰিজৰ্ট। ৰিজৰ্টখন আছে বাঘমৰা ইক' কেম্পৰ ঠিক কাষতেই। ভিতৰলৈ সোমাই পাব আপোনালোকে এটা ধুনীয়া এণ্ট্ৰেঞ্চ, যোনটো কাম এতিয়াও চলি আছে। এণ্ট্ৰেঞ্চৰ কাষতেই আছে এটা ফাউণ্টেইন, যাৰ কাষে কাষে বিভিন্ন চৰাই চিৰিকটি আৰু জীৱ জন্তুৰ মূৰ্তি বনোৱা হৈছে। ইমান দূৰ আহি আৰু ইমানখিনি ফুৰাৰ পিছত আপোনালোকৰতো নিশ্চয় ভোক লাগিব। ইয়াত আপোনালোকৰ সুবিধাৰ কাৰণে আছে এখন ৰেষ্টুৰেণ্ট, এখন আটক ধুনীয়াকৈ সজোৱা ৰেষ্টুৰেণ্ট, য'ত বহি আপোনালোকে সুস্বাদু খাদ্যৰো জুতি ল'ব পাৰিব। আৰু যদি আপুনি ৰেষ্টুৰেণ্টৰ ভিতৰত নিবিচাৰে, তেতিয়াহ'লে এনেকৈ সজাই থোৱা ধুনীয়া ধুনীয়া কটেজখিনিতো বহি আপুনি খাদ্যৰ জুতি ল'ব পাৰিব। কটেজকেইটাৰ কাষতেই আছে এখন পাৰ্ক, য'ত সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিব পাৰিব। আৰু তাৰ কাষতেই সজাই থোৱা আছে অসমীয়া উৎসৱ পাৰ্বণৰ বহুকেইখন ফটোগ্ৰাফ। ইয়াত বনাই থকা হৈছে এখন বিশাল আকৃতিৰ নাও আৰু লগতে বহুকেইটা সামগ্ৰী, যি ৰাইজৰ বাবে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। এই ৰিজৰ্টখনত থকা আৰু খোৱাৰ সকলোখিনি ব্যৱস্থা কৰা হৈছে। কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত এই ৰিজৰ্টখন যে যোৰহাটৰ এখন চকুত লগা ৰিজৰ্ট হ'ব, সেইটো কথা খাটাং। এইখনেই হ'ল বাঘমৰাৰ ওচৰতে নতুনকৈ আৰম্ভ হ'ব লগা মহাবাহু ৰিজৰ্ট। আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি ইয়ালৈ অহাৰ প্লেন জল্দি বনাওক।